হেল্ল' গাইজ, এয়া মই আজি ভাগন মাছ ছজনাৰ লগত বনাব লৈছোঁ। মানে এই বছৰৰ প্ৰথম ছজনাৰ লগত মাছ খাবলৈ লৈছোঁ। লগতে আপোনালোককো অকণমান দেখুৱালোঁ। সঁচাকৈ ভাগন মাছ খাবলৈ বহুত ভাল লাগে, গোটা গোটাকৈ। সেইখিনিকে অকণমান আপোনালোকক দেখুৱাম বুলি এই বছৰৰ ছজনা মই এবাৰহে খাম। আৰু ছজনা কিনা নহয়, গছৰ একেবাৰে নিজৰ নহয়, ওচৰৰ হয়, কিন্তু বাইদেউ এজনীয়ে দিছিলে, তাই অকণ বনাই আপোনালোকক দেখুৱাম বুলি। কোনে কোনে কেনেকৈ ষ্টাইলত খায় মোক কমেণ্টত জনাব। আৰু কি কয়, অকণমান কোমলীয়া টাইমত যেতিয়া নেকি চুবাই কিনি কোমল হৈ যায়, সেইটো সময়ত খাবলৈ ভাল লাগে। সেইখিনি থাকিলে মানে অকণ অসুবিধা হয়। সেই এতিয়া চাওক, মই মাছ আৰু এবাৰ ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া তেলত কি কয় পাঁচফোৰণখিনি দি দিম। পাঁচফোৰণ দিছোঁ আৰু জিৰা গোটাও অকণমান লগত দি দিছোঁ। এতিয়া পিঁয়াজ দিলোঁ, লগতে ভাজি ল'ম। আৰু এইখিনি চাওক, মই এতিয়া কি কয় ছজনা আলু এইখিনি ভাজি এইখিনি এতিয়া ছজনা আলু বিলাহী সেই লগতে এইটো দি দিলোঁ। আপোনালোকে আগতীয়াকৈ আলুখিনি ভাজিবও পাৰে, তাৰপিছত বিলাহীখিনি ভাজি। মই ইমানকৈ আৰু কৰি থকা নাই, মানে একেবাৰতে গোটেইটো ভাজি লৈছোঁ। আৰু সঁচাকৈ বহুত ভাল লাগে। এয়া চাওক, এতিয়া পানী দি সিজাইছোঁ। ইপিনে মাছ দিয়াই নাই, ফ্ৰাই কৰি থৈছোঁ। ধুনীয়াকৈ আলুখিনি সিজি লওক, তাৰপাছতহে মানে মাছখিনি দিম। মোৰ ছজনা আলু মাছ বিলাহী হৈ গ'ল। আৰু ইয়াত অকণমান ল'ৰাটোলৈ কাঢ়ি দিছোঁ, সৰু ল'ৰাটোলৈ। আৰু ডাঙৰ ল'ৰাটো নাই। এইখিনি চাওক, এতিয়া ধনিয়া দি দিম। ধনিয়াখিনি দিলোঁ। গাইছ, মই এতিয়া বনালোঁ, আপোনালোকক যিমানকণ দেখালোঁ। আৰু গৰম এনেকৈ লাগি গৈছে। এতিয়া মই একেবাৰে খাব সময়ত আপোনালোকক লগ পাইছোঁ। ছজনা মাছটো এইখিনি, আৰু মই ভাত এইখিনি, আৰু মই পাপৰ বনাই ল'লোঁ। তাৰপাছত গাজৰ আৰু কি কয় বেঙেনা ফ্ৰাই, তিনিটা। আজি দুপৰীয়া মোৰ আইটেম। বেছিকৈ আৰু নবনালোঁ, নোৱাৰিছোঁ। মই খাই ল'ম কেনেকৈ হৈছে চাওঁ। মানে একদম ৰখিব পৰা নাই, মানে ছজনাই মাছে জ্বলা হৈছে। আৰু জ্বলা একদম সৰহকৈ দিছোঁ, জোখৰ। অকণমান খাবলৈ কেনেকৈ হৈছে। খালে মানে ইমান ধুনীয়া হৈছে। মানে মোৰ এটা কথা, মোৰ অভ্যাস আছে, মানে মই নিজে কওঁ, খালে ইমান ধুনীয়া হৈছে, মানে পগলা হৈ যাব, ইমান ধুনীয়া হৈছে। মাছৰ লগত ডাঙৰ মাছ বনাই ভাঙন লগত বনালোঁ। আৰু মোৰ প্ৰিয় ভাজি বেঙেনা, গাজৰ। মানুহজনক খোৱাই ল'লোঁ। ল'ৰাটো খোৱা নাই, মানে যি খাইছে। সময় এতিয়া
এটা বাজিছে। আৰু মানুহজনে অকল এইটো চব্জি খালে, বেঙেনা পাপৰ সেইবোৰ নাখায়। মইতো বেঙেনা পিটিকাই খাওক, ভাজিয়ে খাওক। যিসকলে বেঙেনা ভাল পায়, একেবাৰে ক'বলৈ নাই। মানে মোৰ খোৱাটো দেখি লোভ লাগি যাব। মই এই ডাঙৰকৈ যে ইমান ডাঙৰ এটা বেঙেনা অকলে খাই দিওঁ ভাজি। সৰু মাছৰ ভাগৰ মাছটো সঁচাকৈ বহুত ভাল। এতিয়া কাইট চাইট চুবাই দিওঁ। এফালে ল'ৰাটো বাপেকৰ লগত চিঞৰাই আছে মানে আমনি নাই বস্তু। আৰু ছজনা এটা জোখত খাব লাগে, চুবাইখিনি গেলি দিয়া সময়ত আমি যেতিয়া তাৰ শিপাখিনি নোলায়, এইখিনি অকণ কবা আছে আৰু ভাল। একেবাৰে বুঢ়া হ'লেও বেয়া, এটা মিডিয়াম চাইজত যেতিয়া ছজনা চৰচৰি বুলি কয় সৰিয়হ দি, সেইটোতো আৰু বেলেগ। ছজনাকে দাঙি আছোঁ। ইমানে ধুনীয়া হৈছে, মুখৰ পৰা মাত ওলাবলৈ মন নাই যোৱা সেইকাৰণে ইমান ধুনীয়া বুলি কয়। মই এতিয়া খাই লওঁ, তেনেহ'লে আপোনালোকক অকণমান পাছত